হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। সকলোৰে দিনবোৰ ভালে কুশলে যাওক। চ' আজি এফালে যাবলৈ ওলাইছোঁ। এতিয়াতে কৈ নিদিওঁ ক'ত যাওঁ, ভিডিঅ'টো আগলৈকে চাই থাকিলে গম পাব। চ' ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব। Bota tadi hayu di sana, bota ini bota papa, no? Mata. Ki? Kau jawab dulu. Dada. Gitu. আমি ইয়াতে অলপ ৰখি দিছোঁ আৰু আমি গৈ আছোঁ নগাঁও মৃত্যুঞ্জয় মন্দিৰ। চ' ভিডিঅ'টো আগলৈকে চাই থাকিব। হাইৱেৰ পৰা গাঁৱৰ ফালে এনেকৈ ৰাস্তাৰে সোমাই যাব লাগিব। সেইফালে গাঁৱৰ ভিতৰত বোলে আছে মন্দিৰটো। আমি সুধি আহি আছোঁ। এইফালে এয়া চাইনবোৰ্ড, এয়া মাহঁতে আহি আছে। চ' আমি মাহঁতৰ কাৰণে অলপ ৰখি দিছোঁ। দাদা গাড়ীখনত মাহঁত আহি আছে। এইফালে দেখিছেনে মন্দিৰটো? আহি পালোৱে আৰু।
এইফালে দেখিছেনে ফৰেনাৰো আহিছে আমাৰ অসমৰ মন্দিৰত। এয়া মন্দিৰ আহি পালোঁ। চ' এতিয়া দৰ্শন কৰি লওঁ, চাকি বন্তি জ্বলাই লওঁ, তাৰপিছত বাকী চহৰত ঘূৰিম আৰু। এয়া ভৰি ধোৱাৰ ব্যৱস্থাও কৰি থৈ দিছে। লাইন ধৰিব লাগিব ন? লাইন ধৰিব লাগিব। ইফালে চাওঁ মন্দিৰ দৰ্শন কৰা হোৱাই নাই আমাৰ। ইফালে খুৰীমাহঁতে আহিছে, খুৰীমাহঁতক লগ পাই গ'লোঁ। খুৰীমাহঁতে পুৰা একদম দৰ্শন কৰি ল'লে। ইফালে পেহী, পেহীকো লগ পালোঁ। এতিয়া যাব আৰু এওঁলোকে ন? যাম এতিয়া। যাব। এতিয়া বৰদোৱাত যাব। আমি বৰদোৱাত যাম। দিয়া আমি দৰ্শন কৰি লওঁ। এইফালে খুৰা 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 খুৰাকো লগ পাই গ'লোঁ। এইখিনি মই জ্বলাওঁ ন? বাবাৰ পেটত আছে তো। তেল আছে যে এইকাৰণে এইখন কি আছে এইখিনি লৈ পুৰা লম্বা লাইন হৈছে দেই, বহুত মানুহ হৈছে আজি। লাইনত ৰখিছোঁ, এইটো বতাহটো আছে ন, বতাহ মাৰি আছে পুৰা। ইমান গৰম, পুৰা লাইনত ৰৈ আছোঁ। যিয়ে ন আনিলে ভগৱানে আহো আহুকে আনিলে ন, আহুকে আনিলে ন। বহুত দীঘলীয়া লাইন পাতি কিনে দৰ্শন কৰিলোঁ, একদম বিৰাট ভাল লাগিল। কেনেকৈ যাব দিছে? আমাৰ দৰ্শন কৰা হৈ গ'ল, খুব দীঘলীয়া লাইন পাতি আমি দৰ্শন কৰিলোঁ, খুবেই ভাল লাগিলে। চ' এতিয়া ওলাই দিওঁ মন্দিৰৰ পৰা, বাকী দেখাই আছোঁ, চাই থাকিব। মই ভাবিছোঁ আগতেতো মই হোটেল আহিছোঁ, অলপ কিবা কিবি খাই লওঁ, ভোকো লাগিছে, লঘনে আছিলোঁ যিহেতু ৰাতিপুৱাৰ পৰা। কোনখনত?
আহা আমি এতিয়া আহিছোঁ বৰদোৱা শংকৰদেৱৰ জন্মস্থান চাবলৈ চ' ইয়াতে এইমাত্ৰ এণ্ট্ৰি কৰিছোঁ বাকী চাই লওঁ আৰু আগৰ ফালে पीछे आ जाइए सब लोग पीछे हो जाइए पीछे
মাছ মাৰিব মাছো ওলাইছে বিহত মাছ ওলাইছে ভাল লাগিছে ন পৰিৱেশটো তীৰ্থযাত্ৰী তীৰ্থযাত্ৰীবিলাকে এনেকৈ ইয়াত আহি ঘৰবিলাক লৈ আহে আহি এনেকৈ বনাই খাই দূৰৰ পৰা অহাবিলাক আৰু দূৰৰ পৰা অহা বাছ ভাড়া কৰি আহিছে কোনোবা গাড়ী ভাড়া কৰি আহিছে আৰু এয়াই হ'ল আকাশী গংগা সৰোবৰ আৰু ইয়াতেই শংকৰদেৱে স্নান কৰিছিলে স্নান কৰি তেওঁ কীৰ্তন পাঠ কৰিছিলে এয়াই আৰু তেওঁৰে জেগা এইবোৰ তেওঁৰে স্থান চ' আমি চাবলৈ আহিছোঁ আৰু খুবেই ভাল লাগিছে চাই ইমান দিনেতো কিতাপতে পঢ়ি আছিলোঁ কিন্তু এতিয়া সন্মুখৰ পৰা চাই আৰু ভাল লাগিছে কিতাপৰ কথাবোৰ এতিয়া চকুৰ আগত দেখা পাইছোঁ চ' বহুত ভাল লাগিছে এতিয়া দূৰৰ পৰা অহা যাত্ৰীসকলে তেনেকৈ বনাই ইয়াত নিৰামিষ আহাৰ গ্ৰহণ কৰে চ' সকলোৱে তাত এনেকৈ খাই আছে আমাৰ ঋষিতা শুই গ'ল আজি দ্বিতীয় বহাগৰ দিনা মই মোৰ গোটেই পৰিয়ালৰ লগত নগাঁৱলৈ গ'লোঁ আৰু তালৈ গৈ খুবেই ভাল লাগিল আৰু এটা কথা কওঁ নগাঁৱত থকা মৃত্যুঞ্জয় মন্দিৰলৈ হয়তো বহুতে গৈ পাইছে আৰু যিসকলে গৈ পোৱা নাই তেওঁলোকক মোৰ ফালৰ পৰা কৈছোঁ এবাৰ যাই চাওক তালৈ গৈ খুবেই ভাল লাগে মৃত্যুঞ্জয় মন্দিৰৰ ওচৰতে থকা শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈও গ'লোঁ আমি তাত গৈও খুবেই ভাল লাগিল চ' ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ